যেহেতু মই কাৰ্বি আংলঙৰে জীয়ৰী কাৰ্বি আংলঙৰে বোৱাৰী মন আছিলে নিজাকে কাৰ্বি গান এটা কৰিবলৈ আগতে মই কাৰ্বি গান গাইছো এয়া বাইদেউৰ শশীকলা হানচেপি বাইদেউৰ গান আৰজুজি প্ৰথমতে গাইছিলো তাৰপিছতে পখিলা লেকথেপি বাইদেউৰ দাম্পনে গালো এইবাৰ মোৰ নিজাকে এটা গান হ'ল গানটো লিখিছে ৱেলছিং হানছে কাৰ্বি আংলঙৰ এজন উদীয়মান লেখক সুৰ কৰিছে কাৰ্বি আংলঙৰে প্ৰখ্যাত বাদ্যযন্ত্ৰী মিউজিক ব্যৱস্থাপক তেখেত সীমান্ত বৰ্মন তেখেতে লিখিছে মই গাইছো আসলতে এটো আজিয়ে ৰিলিজ দিবলৈ এতিয়া ফেষ্টিভেলৰ 2-3 দিন আগত এটো কি কেনেকৈ ভাবিলে মানে হেতু নাই ভাবিলো যে যেহেতু গানটো ফেষ্টিভেলক লৈ হয় ৰং આજે নাংকেলে মহোৎসৱ আহি আছে মানে এনে কি হয় অসমত কলে কি হয় এটো মিনিংটো ফেষ্টিভেল আহি আছে মহোৎসৱ আৰু মানে ফেষ্টিভেলক লৈ যেটো ফিলিং কাৰ্বি ৰাইজসকল বা আমাৰ কাৰ্বি আংলঙৰ ৰাইজসকলৰ সেই কথাটোৱে আসলতে গানটোৰ যোগেদি ক'বলৈ বিচাৰিছে মানে আবেগটো আৰু ফেষ্টিভেলক লৈ গতিকে ভাবিলো ফেষ্টিভেলৰ আগত ৰিলিজ কৰি দিলে মানুহখিনিয়ে মানে শুনিব পাৰিব গানটো এতিয়াতো চন্দ্ৰ সিং ক্ৰ দাদাই উন্মোচন কৰি গ'ল আৰু তেখেতে মানে কৈছে যে গানটো ভাল হৈছে প্ৰনাউন্সিয়েচনো ভাল হৈছে বুলি কৈছে হেতু শুনি খুব ভাল লাগিছে ভাবিছো ৰাইজে আকৱালি ল'ব আসলতে গানটো এতিয়া ৰাইজে যদি চাবলৈ বিচাৰে ক'ত দেখা পাব বা ক'ত শুনিব পাৰে মোৰ গানটো মোৰ ইউটিউব চেনেল প্লাবিতা শইকীয়া আছে তাত গলে ৰঙাজে নাংকেলে সাৰ্চ কৰিলে বা প্লাবিতা শইকীয়া কাৰ্বি সং সাৰ্চ কৰিলে গানটো পাই যাব তাতে আসলতে এটো অকল গানে শুনা পাব না তাত কিবা ভিডিও সিডিও আপোনালোকে তেনেকৈ বনাইছে নেকি ফেষ্টিভেলক লৈ এটা ভিডিও কৰা হৈছে ভিডিওটো কৰিছে সানিংমে তেৰনে এডিটিং কৰিছে জ্বলন্ত প্ৰদীপ বৰদলৈ তাতে গলে মোৰ ইউটিউব চেনেলতে গানটো চাবলৈ পাব আসলতে এই এটো এটা যে আপুনি প্ৰজেক্ট কৰিলে ফেষ্টিভেলক লৈ সেই প্ৰজেক্টত আপোনাক কোনোবা সহায় সহযোগিতা তেনেকুৱা কৰা কিবা আছে নেকি আছে হয় মোক মানে প্ৰথমতে আসলতে ক'ব লাগিব যি গানটো লিখিছে ৱেলছিং হানছে তেওঁ আসলতে মোৰ ওপৰত আস্থা ৰাখিলে ন কাৰ্বিটো মোৰ মাতৃভাষা নহয় কিন্তু মই কাৰ্বি গান গাই আছো আৰু প্ৰনাউন্সিয়েচনটো শুদ্ধ কৰিবলৈ মই সদায় চেষ্টা কৰো প্ৰথমতে এই আন্টিৰ পৰা শিকিছো শশীকলা বাইদেৱে মানে প্ৰথমতে শিকাইছে প্ৰনাউন্সিয়েচনখিনি আৰু এতিয়াও মই খুব গুৰুত্ব দিওঁ কিন্তু সেই বস্তুটোত মানে ৱেলছিং হানছে মোৰ ওপৰত আস্থা ৰাখিলে আৰু সেই তেওঁৰ সহায়ৰ কথা সীমান্ত বৰ্মনৰ সহায়ৰ কথা মই ক'বই লাগিব এই গানটোত তেওঁলোকে আৰু মোৰ ঘৰৰ মানুহজন ৰিয়াজ শইকীয়া তেওঁ প্ৰডিউচাৰ গানটোৰ তেনেকৈ গানটো সম্পূৰ্ণ হ'ল আৰু ৰাইজৰ আগলৈ আজি এৰি দিছো নিশ্চয় আশা ৰাখিছো ৰাইজে আকৱালি ল'ব গানটো হয় আসলতে এনেকুৱা কাৰ্বি লিৰিক্স যেটো গানটোত আছে এটো আমাৰ অসমীয়া মানুহৰ কাৰণে অলপ কঠিন সেই শব্দখিনি আপুনি ভাবিছেনে মই গঢ়ি তুলিবলৈ পাৰিছো বা মই ফুটা আনিবলৈ পাৰিছো বুলি আপুনি ভাবিছেনে সেইটো মই যেতিয়া গানটো আজি এৰি দিছো মানুহখিনিয়ে কেনেকে মোক একসেপ্ট কৰি লয় কেনেকে কমেন্ট আহে ইউটিউবত গানটো হেতু চালেহে মই গম পাম কিন্তু এতিয়া চন্দ্ৰকান্ত তেৰাং ছাৰে বা শশীকলা আন্টিয়ে যিখিনি ক'লে যে প্ৰনাউন্সিয়েচন ভাল হৈছে গতিকে হেতু লৈ মই আশাবাদী হয় পজিটিভ কমেন্ট পাইছো কিন্তু গানটো প্ৰথম বজাওতে মোৰ অলপ ভয় লাগি আছিল অন্যতো নাই সুৰৰ কথা চিন্তা কৰা নাই প্ৰনাউন্সিয়েচনটো ভয় কৰি আছিল তেখেতসকলে ইমান দিগ্গজ সকলে কৈছে যেতিয়া মই ভাল হৈছে বুলি ভাবি লৈছো আৰু তাকে এনে ধৰণৰ বা কণ্ঠ আমি আহিবলগীয়া সময়ত আৰু আপোনাৰ পৰা বেলেগ জাতি ভাষা বা বেলেগ তেনেকুৱা সাংস্কৃতিক কিবা দেখা পাম নেকি হয় তেনেকুৱা পৰিকল্পনা আছে মোৰ বড়ো ডিমাচা গানো মই ইতিমধ্যে গাইছো বড়ো গান এটা কৰাৰ খুব ইচ্ছা আছে অদূৰ ভৱিষ্যতত আশা ৰাখিছো এনেকুৱা ধৰণৰ কাম কেতিয়াবা হ'ব